নমস্কাৰ সঞ্জীৱ ব্লগ আছাম। আজি মানে মৰিগাঁৱলৈ যাম, আমাৰ দাদা ওচৰলৈ যাম। নামটো কৈ নিদিওঁগৈ আৰু, মই অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিম, তাতে চিনাকি হৈ যাম। অ'কে। আপোনালোকে চিনি পায় নিশ্চয়, দাদা ওচৰ আহি পালোঁ আজি বাৰু মৰিগাঁৱলৈ। চাওক আমাৰ দাদাক ভালকৈতো চিনি পায়, আমাৰ দাদা চিনি পাইছে আপোনালোকে, চাই লওক ভালকৈ দাদাক। মৰিগাঁও হয়, দাদা হয় আমাৰ। আমাৰ দাদাৰ ওচৰত বহিছোঁ ধুনীয়াকৈ, চাওক আপোনালোকে। দাদাটো চিনি পাইছে নিশ্চয়। মই দাদাৰ ঘৰত আহি পালোঁ আজি, ভাল লাগিছে নিশ্চয়, মোৰ নিজেও ভাল লাগিছে যে মোবাইলত দেখিবতো বেলেগ কথা, ওচৰত দেখি পোৱাটো বেলেগ কথা। দাদা আপুনি কথা দুটামান কওক না, ভাল লাগিব। কথা দুটামান মানে ৰহাৰ পৰা ইমান দূৰ কষ্ট কৰি আহিছে ন, কি কৈছে প্ৰথমে কৈছে কি অলপ কোলা নে কি বোলে, কালাৰটোৰ কথা ক'লে। মানে ধৰি লওক দাদা চেনেলটোৰ বিষয়ে নাজানে মাইকী মানুহবিলাকে, কৈছে মানে ফটো দুখা কৈছে, ফটো ভিডিঅ' দুখাচোন, তেতিয়া কৈছে চিনি পাওঁ, সেই তামোল বাগানৰ ওচৰত যোৱা ৰাস্তা কিনাৰতে পাবা বুলি ক'লে। তাৰমানে বেচেৰাটো এতিয়া বহুত ৰ'দত আহিছে না, ৰ'দৰ কাৰণে কালাৰটো ডিছকালাৰ হৈ গৈছে। আৰু আমি সূৰ্য দেৱতা কোনো থৈছোঁ যাতে অলপ ৰ'দ চদ কমাই দিয়ে, ইমান দূৰৰ পৰা ৰহাৰ পৰা আহিবলৈ লগ কৰিব আহিছে, সেইটো কাৰণে ভাল লাগিছে। এতিয়া গাহৰি চাহৰি খুৱাব পৰা নাই, চিটুৱেশ্যনটো যিহেতু বেয়া, চাহ একাপ খুৱাইছোঁ। বাকী পিছৰ সময়ত মেলাই চেলাই আহিবই নহয় সিহঁতে, এফালে চিনি পালে খুৱাম বুলি ভাবিছোঁ। বাকী খবৰ খাতি আপোনাৰ? খবৰ খাতি বঢ়িয়া, ঠিকে আছে, চব চালিয়ে, একো প্ৰব্লেম নাই। ডেকা ল'ৰা এতিয়া, বিয়া নপতাকৈ বয়স খাই থকা মানুহ। তেনেকুৱা লিখীয়া কথা নহয় জানো? দাদা ওচৰ পালে মনটো ভাল লাগিছে। চাওক না, মানে যিকোনো মানুহ মোবাইলত দেখি থাকিলে, টিভিত দেখি থাকিলে, ওচৰ লগ পালে কেনেকুৱা অনুভৱ কৰে নিজকে, এনেকুৱা লাগে, ভাল লাগে, হয় নে নহয়? আপোনালোকে আহিব, বেছি দূৰ নহয়, মৰিগাঁৱৰ পৰা ধৰি আপোনাৰ টাউনৰ পৰা 27-30 কিলোমিটাৰ হ'ব নেকি? নাই, 20 মান হয়, 15-20 মান। ঠিক আছে, বাৰু কমাই দিলোঁ, মাইনাছে কৰি ল'ম বাৰু, 10 নিজৰ বুলি ডিছকাউণ্ট দিয়া হৈছে, 27ৰ পৰা ডিছকাউণ্ট কৰি পেলাই এইটো 10 নাই 16-17 এনেকুৱা মান ডিছকাউণ্টত দিয়া হৈছে। আপোনালোকে আজাদ হৈ যাব পাৰিব, আহিব, কোনো ৰাস্তা পদূলি ভাল আছে, টিপটপ আছে, একদম নকমি। লাগিলে আপোনালোকে আহিব, চকু বন্ধ কৰি আপুনি চিধা আহি পাব, বোকা কোনো কথা খেলে নাই, গম পালে নাই? মই নিজে আহিছোঁ, অকণমানো বোকা অকণমান লগা নাই ঠেঙত, কিয় ৰাস্তা ধুনীয়া আছে, টিপটপ ৰাস্তা। ঠেং যি ধুনীয়া জোতা পিন্ধি আহিছে, ঠেঙত বোকা লাগিব নেকি? যি লাগে ওপৰতে এখনতে ডিছকালাৰ কৰি দিলে আৰু ভগৱানে দিব লগা। তাৰপিছত আপোনালোক চবেই ইয়াক ছাপোৰ্ট কৰক, চবেই আগুৱাই যোৱাৰ কাৰণে কিনো আৰু মানে ছাবস্ক্ৰাইবহে কৰি দিব লাগে, কাৰো একো নাযায় না, গতিকে কৈ দিয়ক আৰু চাওক আপোনালোকৰ ভাল লগা বেয়া লগাবিলাক কমেণ্ট কৰি জনাব। আপোনালোকে ফেচবুকটো চাই থাকি তো ছাবস্ক্ৰাইব এটা কৰিলেতো একো নাযায়, নে আপোনালোকৰ যাব না মোৰ যাব, কি আছে এনেই ছাবস্ক্ৰাইব কৰিলেতো কথা একো নাই। এতিয়া ডাঙৰ কথা নাই, আমাৰ যদি অসমীয়া বুজি নাপায়, কাক বুজি পাম? আমি নিজে মোক চিনি নাপাওঁ, লেকিন আমি অসমৰ মানুহ চিনি পাওঁ। আমি সদায় জয় হিন্দ, জয় ভাৰত, এনেকেই বিচাৰোঁ। চাওক আজি মানে দাদাৰ লগত ওচৰত বহি আছোঁ, কিমান ধুনীয়া লাগিছে চাওক, নিজৰ বুলি ক'ব গ'লে। খালি গৰমটো অলপ ডিষ্টাৰ্ব দি আছে।
একো নহয় আৰু আমি আৰু এনেকুৱাই মানুহ গৰমতে আমি অনুভৱ কৰিলোঁ মাটি খাই ডাঙৰ হ'লোঁ আৰু তাকেইতো নহয় নেকি বহুত বহুত ধন্যবাদ ন ভাল লাগিছে কিবা মানে আৰু এইটোৱে ভাল লাগিছে আপুনিও কেতিয়াবা টাইম পালে আমাৰ ফালেও পাৰ্ক এটা ব্যৱস্থা যাম ভাল ভাল জেগা আছে ৰখা ফালে ধুনীয়া লাগে ৰখা গৈয়ে ভাল লাগে জেগাবিলাক খাই বৈ আছে কাষতে আৰু ৰাইজক আমি কি ক'ম এতিয়া কৰোণা চৰোণা শেষ হৈ লওক চবৰে মন চন থাকে বেয়া কৰোণা শেষ হওক চবৰে বিজনেছ লাইফ ষ্টাইল ভাল হওক তাকে আশা কৰিছোঁ এতিয়া উপায় নাই কৰোণাৰ সময়তো মানে টাইম সময় লৈ কিনি আহিবলগীয়া হ'ল তথাপি বোলে নিজৰ মানুহ আৰু দেচোন মৰিগাঁও ৰহানো ডিফেন্স কিমান অলপ খুব 20-30 কিলোমিটাৰ ডিফেন্স হয় কিন্তু মই ওচৰত দাদাৰ ওচৰলৈ যাওঁ ওচৰৰে নিজৰ এটা চেনেল এটা আছে ইউটিউবাৰ বোলে ওচৰলৈ গৈ আহিলে ভাল হ'ব যিয়ে যি নহওক মানুহ চিনি পোৱাটো অভিজ্ঞতা লাগে আমি যদি দাদাক চিনি নাপাওঁ মোক চিনি নাপায় কোনে চিনি পাব নহয় জানো সেইটোৱে বিচাৰোঁ হামেচা মানুহৰ চবেই মংগল হৈ থাকক কামনা কৰোঁ যে আগলৈ চবেই যাওক আমি তাকেই বিচাৰোঁ আজি দাদাক মই লগ পালোঁ নিজকে ভাল লাগিছে যাতে যে কিবা অনুভৱ লাগিছে যে মই কিবা যিটো বস্তু নাই পোৱা লেকিন পাই গ'লোঁ নহয়নে দাদা ধন্যবাদ সেইটোৱে মৰম আশীৰ্বাদ ইয়াকো ছাপোৰ্ট দিয়ক মৰম দিয়ক আশীৰ্বাদ কৰক ন আৰু ইটো যোৰহাটত থাকে ন তুমিতো যোৰহাটত থাকে মই যিটো বাৰু য'ত মানে ধৰি লওক য'ত টাইম পাওঁ শিৱসাগৰ যোৰহাট তেজপুৰ যিমানে ঘূৰি পোৱা যায় ঘূৰি থকা যায় কামো কৰোঁ ভাল কিবা কিবি দেখুৱাব সেইকাৰণে ঘূৰি থকা মানুহটো ঘূৰি থাকিলেকে ভাল তাৰমানে এখন জিলাৰ পৰা এখন জিলাত ঘূৰি পোৱা মানুহবিলাকে বহুত চ'ৰ্চ পায় বহুত মানে নেদেখা বস্তু নাজনা বস্তু নুশুনা বস্তু দেখাবৰ কাৰণে ভাল হয় গতিকে তাক আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক কি ভাল ভাল বস্তু আপোনালোকক দেখাব বুলি মই আশা কৰিছোঁ হয় হয় ধন্যবাদ আপোনালোকে চাই থকাৰ আগতে আপুনি ছাবস্ক্ৰাইব নকৰি নাপাহৰিব দেই জৰুৰ কৰি দিব আজিলৈ ভিডিঅ'টো ইমানে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ' ভাল দেখুৱাবলৈ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম বাই